নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে মংগলবাৰ আৰু আজি মই এতিয়া বৰ্তমান যাবলৈ ওলাইছোঁ আমাৰ কলেজত মানে আমাৰ যিহেতু 5th চেমৰ এক্সামবিলাক পালেহি যে সেইটো কাৰণে কলেজত এডমিট দি আছে, গতিকে এডমিট আনিবলৈ যাবলৈ ওলাইছোঁ। গতিকে আপোনালোকো ব'লক, আপোনালোককো দেখাই দিম আমাৰ কলেজখন কেনেকুৱা হয়। অ'কে, চ' ভিডিঅ'টো যদি ইউটিউবত চাই আছে তেনেহ'লে লাইক এটা কৰি দিব, যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ব্লগ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে। মই বৰ্তমান পঢ়ি আছোঁ BA 5th চেমিষ্টাৰ আৰু আমাৰ BA 5th চেমিষ্টাৰ এক্সাম আছে 15 ডিচেম্বৰৰ পৰা। গতিকে পৰীক্ষা যিহেতু পালেহি, এডমিটবিলাক দিছে কলেজত, সেইকাৰণে গতিকে মই এতিয়া গৈ আছোঁ এডমিট আনিবৰ কাৰণে। আপোনালোকো কোনোবাই যদি পঢ়ি আছে 5th চেমিষ্টাৰত জনাব মেজৰ কিহত লৈছে। মোৰ মেজৰ আছে পলিটিকেল চায়েন্সত। কমেণ্ট কৰি জনাই দিব আপোনালোকৰ মেজৰ কিহত আছে, মই আপোনালোকৰ কমেণ্টবিলাক পঢ়িম। মোৰ আগৰ যিটো ভিডিঅ' বনাইছিলোঁ, আগৰ যিটো ব্লগ ভিডিঅ', সেই ভিডিঅ'টো ফেচবুকত প্ৰায় 54,000 মানুহে চাই দিলে। চ' সেইটো ভিডিঅ'ত ইমানকৈ ভিউজ অহাৰ কাৰণে, আপোনালোকে ইমান ধৰণে চোৱাৰ কাৰণে ধন্যবাদ, বহুত বেছি ধন্যবাদ। আৰু আশা কৰোঁ এনেকুৱা ধৰণে আপোনালোকে মৰম চেনেহ দি যাব। ব'লক আৰু আপোনালোকক দেখাই দিছোঁ আমাৰ কলেজখন। মানে সম্পূৰ্ণ দেখাব নোৱাৰিম, কাৰণ মই প্ৰিন্সিপাল ছাৰৰ পৰা মই অনুমতি ল'ব লাগিব, পাৰ্মিশ্যন ল'ব লাগিব, কিন্তু এনেই আৰু অকণমান দেখাই দিম কেনি যায় কি কৰে। এখন হৈছে মই পঢ়ি যোৱা ক্লাছ 9-10 স্কুল, এখন হৈছে ইয়াত মই ক্লাছ 9 আৰু 10 পঢ়িছিলোঁ মানে, আৰু এইখন স্কুলত পঢ়িছিলোঁ মই 1ৰ পৰা ক্লাছ 8লৈকে। এতিয়া মই যাম ৰাইট ছাইডে এইফালেৰে, আৰু এইডোখৰক কয় পাৰলৈগুৰি। আমাৰ মানে এনেই সৰু সুৰা এটা তিনিআলি আৰু, য'ত নেকি আমাৰ প্ৰায় আড্ডা হয়। এখন হোটেল, এখন আমাৰ হৰেণ দাদাৰ হোটেল বুলি কওঁ। এইডোখৰতে কেৰম বৰ্ড আছে, গাড়ী ৱাশ্বিং কৰা ৱাশ্বিং চেণ্টাৰ আছে। তাৰপৰা এইটো হৈছে ৰাইনো ক্লাব, আৰু এইটো হৈছে এখন হৈছে বজাৰ। ইয়াত সোমবাৰে বজাৰ বহে, প্ৰত্যেক সোমবাৰে সৰু সুৰা। আমাৰ এইডোখৰ মানে ঐতিহাসিক স্থান, মানে আমাৰ এইডোখৰ লগত বহুত ইতিহাস জড়িত হৈ আছে। আগতে মানে এইবিলাক ঠাইত এই আলফা স্বাধীনৰ সেনাসকল আৰু আমাৰ ইণ্ডিয়ান আৰ্মি সেনাসকলৰ মাজত এইডোখৰ ঠাইতে গুলীয়াগুলি হৈছিলে, যুদ্ধ হৈছিলে এইডোখৰ ঠাইতে। সেয়াই আৰু তাৰপৰা সেই যুদ্ধখন হোৱাৰ কাৰণে মানে অকণমান আগতে সেইকাৰণে ইণ্ডিয়ান আৰ্মিয়ে এটা কেম্প বনাইছিলে। বাট মানে আজিকালি যিহেতু সেইবিলাক প্ৰভাৱবিলাক যিহেতু কমিলে, গতিকে ইণ্ডিয়ান আৰ্মি কেম্পটো উঠাই লৈ গ'ল। এতিয়া সেইখনত চাব চেণ্টাৰ পাতিছে, তাত মানে সৰু সুৰা বাচ্ছাবিলাকক যে মাহ খেতি আনে চাবলৈ, ঠিক তেনেকুৱা ধৰণৰ কিবা এটা চেণ্টাৰ বনাইছে। আমাৰ এডোখৰত সকলোবিলাক বস্তু ভালেই, কিন্তু এটাই বস্তু বেয়া, সেইটো হৈছে ৰাস্তাটো। বাকী ৰাস্তাবিলাক ভালেই, কিন্তু আমাৰ ঘৰৰ পৰা ওলাই অহা এইডোখৰলৈকে ভাল, পাৰলৈগুৰিলৈকে ভাল, কিন্তু পাৰলৈগুৰিৰ পৰা আমাৰ নিতাই পুখুৰীলৈকে ৰাস্তাটো মানে লাডাখত যোৱা ফিল আহি যায়। আপোনালোকে চাব মোৰ ব্লগটোত কেনেকুৱা ৰাস্তা। আৰু আমাৰ এই চাইডৰ পৰা মানে বহুত বেছি ল'ৰা ছোৱালী পঢ়িবলৈ যায় স্কুল কলেজৰ পৰা স্কুল কলেজলৈ বুলি মানে বহুত বেছি ল'ৰা ছোৱালী আহে। কাৰণ কেলৈ এইফালে এইফালে ব্ৰহ্মপুত্ৰ চাপৰি আছে, এইফালে বহুত ডাঙৰ গাঁও আছে। সেইবিলাকত মানে ডাঙৰ শিক্ষানুষ্ঠান নাই, য'ত নেকি উচ্চ শিক্ষা ল'বৰ কাৰণে মানে ডাঙৰ শিক্ষানুষ্ঠান নাই। গতিকে আমাৰ পৰা নিতাই পুখুৰীলৈ আহিবলগীয়া হয়। কিন্তু নিতাই পুখুৰীলৈ অহাৰ যিটো ৰাস্তাটোৰ অৱস্থা খুবেই সংকটজনক মানে আপোনালোকে চাব কিমান সংকটজনক। এইটোৱে আছিলে আৰ্মি কেম্প, কিন্তু এতিয়া ইয়াত আৰ্মি নাথাকে। এতিয়া ইয়াত শিশুসকলক চোৱা চিতা কৰিবৰ কাৰণে নাৰ্ছ বাইদেউসকল থাকে। মোৰ মানে আগৰ ভিডিঅ'টো দুটামান ভুল কৰি পালোঁ। মই মানে ইংৰাজীটো বৰ বেছিকৈ সোমোৱাবলৈ চাওঁ কথা ক'লে, মানে মোৰ সৰুৰ পৰা এইটো কৈ অভ্যাস হৈ গ'ল। কিন্তু মই এতিয়া সেইটো ভিডিঅ'ত মোক বহুতে কমেণ্ট কৰি কৈছে, তুমি হোৱাট চ' এইবিলাক কেলৈ ইমান ধৰণে কৈ থাকা। মানে দাদাসকল, জ্যেষ্ঠসকল, ভাইটি ভণ্টি, দাদা বাইদেউ যি নেকি মোৰ ভিডিঅ'টো বৰ্তমান চাই আছে, মই সৰুৰ পৰা মই মানে তেনেকুৱা ধৰণে কৈ থাকিলোঁ যে, গতিকে সেইটো মানে মোৰ অভ্যাসত ৰূপান্তৰিত হ'ল। গতিকে অভ্যাসটো এৰাবলৈ মই চাই আছোঁ, এৰুৱাবলৈ, আৰু মই পাৰিছোঁগৈ বহুতখিনি। সেইটো কাৰণে মই নিজকে লেবেল দেখাই পিনে ক'বলৈ নাযাওঁ দেই। মই আকৌ এবাৰ পুনৰ কৈছোঁ আপোনালোকক, মানে মোৰ অভ্যাসত পৰিণত হৈ গ'ল। কিন্তু আপোনালোকৰ কমেণ্টবিলাক চাই মই গম পাইছোঁ যে কি মই যদি তেনেকৈ কওঁ শুনিবলৈ বেয়া হয়। গতিকে মই চেষ্টা কৰিছোঁ যিমান পাৰোঁ সিমান কমকৈ ব্যৱহাৰ কৰিবলৈ, আৰু শুদ্ধ অসমীয়াত আমাৰ যিটো নিজৰ মাতৃভাষা, সেই মাতৃভাষাত ক'বৰ কাৰণে। তো মই আহি বৰ্তমান পাইছোঁ সেই নিতাই পুখুৰী, আৰু আমাৰ ছাইডৰ পৰা আহি পিনে মানে নিতাই পুখুৰী নৌপোৱাৰ আগতে নিতাই পুখুৰীতে পৰে এই সোঁহাতে এটা পেট্ৰল পাম্প আছে।
ইয়াতে আপোনালোকে পেট্ৰল ভৰাব পাৰিব যদি কেতিয়াবা আহে আমাৰ ফালে, কিন্তু 24/7 এভেইলেবল নাথাকে আৰু। কিন্তু ইমান ৰাফলি চলাম, লাহে লাহে চলাই ভাল হ'ব পাৰে। বেছি ৰাফলি চলাই লাভ নাই, বাইকখনে কষ্ট পায়, ৰাস্তাটো বেয়া যে। লাহেকৈ গ'লেও পামগৈ ন, গতিকে কেলৈনো স্পীড চলাওঁ। আৰু কিছুমানে মোৰ মানে বাইকখনৰ গিলাচ দুখন দেখিয়ে কয় যে তোমাৰ বাইকৰ গিলাচ দুখন দেখিয়ে গম পোৱা যায় তুমি কিমান স্পীড বাইক চলোৱা। আৰু ডিউকবিলাকত মানে একচুৱেলি কি হয় আপুনি দেখিবই মানে ল'ৰাবিলাকে কি কয় ডিউকৰ এই কিনাৰৰ গ্লাছকেইটা, কিনাৰ মিৰৰকেইটা মানে খুলি দিয়ে। আৰু খুলিলে কি হয় মানে বেছিকৈ স্পেচ থকা নিচিনা লাগে, আৰু পিছফালৰ মদগাখন খোলে, সেয়াই আৰু। তো এইখনেই হৈছে নিতাই পুখুৰী। ইয়াতে বৃহস্পতিবাৰ দিনাখনি বজাৰ বহে, মই আপোনালোকক আকৌ এটা ভিডিঅ'ত দেখুৱাই আছোঁ। ক'ত যোৱা? আহা। আৰু মই এতিয়া পৰীক্ষা পালেহি নহয়, এডমিট দি আছে, এডমিট আনোগৈ। আহা। এইটো ভাইটি আছিলে, মা দেখা লগালে, মোৰ মাতিলোঁ। তাৰ আগতে মই কলেজ নোপোৱাৰ আগতে মই ATM-ত হ'ব লাগিব, কাৰণ মানে মোৰ ওচৰত পইচা নাই। ৰাহুল দা পালা নাই? পালা নাই? পইচাটো উলিয়াই ল'লোঁ, আৰু এতিয়া অকণমান আগলৈ গৈ 300 মিটাৰমান আগলৈ গৈ মানে আমাৰ কলেজখন পায়। কলেজখন নোপোৱাৰ আগতে মোৰ সোঁহাতে দেখিব পাইছে আপোনালোকে এখন আমাৰ আউটপোষ্ট। তো এইখনে হৈছে আমাৰ কলেজ, বাট মানে মই প্ৰিন্সিপালৰ পাৰ্মিশ্যন নোলোৱাকৈ আপোনালোকক মই ডাইৰেক্ট ভিতৰলৈকে সোমাই পিনে দেখাব নোৱাৰোঁ কলেজখন, বাহিৰৰ পৰাই দেখাম। মানে প্ৰিন্সিপাল ছাৰৰ পৰা পাৰ্মিশ্যনটো ল'ব লাগিব যে কি এনেকৈ যাওঁ বুলি ভিডিঅ' এটা বনাব বুলি। উইদাউট পাৰ্মিশ্যন ভিডিঅ' বনালে মানে অকণমান বেয়া হয় কথাটো। তো মই এডমিট কাৰ্ডটো ল'লোঁ, আৰু এতিয়া মই মানে पार्सल এটা আহি আছে। सो फिर से यहाँ पर आना पड़ा पार्सल को रिसीव करने के लिए। तो फिर पार्सल तो लूँ, लेकिन डायरेक्टली घरत जाम। तो प्रडाक्टটো ল'লোঁ, प्रडाक्टটো লোৱাৰ লগে লগে দাদাজনৰ মোবাইলটো লৈ চেনেলটো ছাবস্ক্ৰাইবো কৰাই ল'লোঁ। তো ম'ম' পাই ইয়াতে, এইডোখৰতে পায় ম'ম'। খোলা নে বন্ধ? খোলা নাই। কি খাইছে? চাহ। এই ইয়ালৈকে কলেজলৈ গৈছিলোঁ, এডমিট আনিলোঁ। ম'ম' দিবচোন। তো বন্ধু বান্ধৱীসকল, ম'ম' চম' খালোঁ, লগতে ৰোল এটাও খালোঁ, কাৰণ মানে এতিয়া মই ঘৰলৈ গৈ ভাত নাখাওঁগৈ। গতিকে ইয়াতে খাই দিলোঁ ৰোল এটা। মই চিকেনটো কমকৈ খাওঁ, মানে চিকেন নহয়। তো বন্ধু বান্ধৱীসকল, সকলোবিলাক কাম হ'ল ভালে কুশলে, আৰু এতিয়া হৈছে 2:32, আৰু মই বৰ্তমান ঘূৰিছোঁ ঘৰলৈ। মানে মই যোৱা সময় হ'ল, কিন্তু এই অকণমান ৰখিলোঁ। মানে মই আমাৰ ইয়াতে নিতাই পুখুৰীতে এই লগৰ এটাক লগ পালোঁ, তাৰপিছত আৰু মোৰ নিজৰ কিছুমান কাম আছিলে, কাম বন কৰি মেলি পিনে মানে আকৌ আহিছোঁ আৰু ঘৰলৈ। মানে আমাৰ ৰাস্তাও দেই, যদি কোনোবা আমাৰ বিভাগীয় কৰ্তৃপক্ষই ভিডিঅ'টো চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই বাটটো সোনকালে নিৰ্মাণ কৰিব বুলি আশা থাকিল, কিয়নো আমি মানে বহুত কষ্টত ভুগিছোঁ স্কুললৈ আহিবলৈ, কলেজলৈ আহিবলৈ। অকল মই বুলিয়ে নহয়, মানে আমাৰ অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰীৰ হৈ মই আপোনালোকক অনুৰোধ কৰিছোঁ, আৰু মোক বহুতে কৈও থাকে তুমি ভিডিঅ' এটা বনাবাচোন আমাৰ ৰাস্তাটোত লৈ পিনে। গতিকে মই আমাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম যে যিমান পাৰে সিমান সোনকালে আমাৰ ৰাস্তাটো মেৰামতি কৰাৰ ব্যৱস্থা কৰক, কিয়নো মানে দেৰি হৈ যায় ন। এতিয়া আমাৰ যদি কলেজত নতুবা স্কুলত যদি ক্লাছ থাকে 9:30 পৰা, তেনেহ'লে কি হয় আপোনাৰ, আমি যদি 9টা বজাতো ঘৰৰ পৰা ওলাই আহোঁ ন, মানে যিসকলৰ ঘৰ দূৰ, ৰাস্তাটো বেয়াৰ কাৰণে মানে লাহে লাহে আহিবলগীয়া হয়, মানে একদম লাহে লাহে আহিবলগীয়া হয়। গতিকে মানে স্কুল নতুবা কলেজত লেট হৈ যায়, দেৰি হৈ যায়, পলম হয়। গতিকে মানে সেইটো কাৰণে যিমান পাৰে সিমান সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰক। আৰু গাড়ী চাড়ীবিলাকো বহুত বেয়া হয়, ইয়াত কব্জাবিলাক ঢিলা হয়, গাড়ীখন বহুত জল্দি মানে এই গাড়ীখনত মানে অকণমান বেয়া হৈ যায়, সেইটো এটা কথা। দ্বিতীয় কথা হ'ল কি আপোনাৰ
এক্সিডেণ্ট হোৱাৰ চান্স বহুত বেছি থাকে মানে সম্ভাৱনা বেছি সেইটো কাৰণেও ৰাস্তাটো যদি বেয়া হয় অভিয়াছলি ইয়াত মানে দুৰ্ঘটনা সংঘটিত হ'ব গতিকে এই কেতবোৰ কাৰণৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি আমাৰ সম্পূৰ্ণ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল হৈ মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে পৰাপক্ষত ৰাস্তাটোৰ মেৰামতি কৰাৰ ব্যৱস্থাটো কৰক সোনকালে এই খৰালি মাহতে নহ'লে আকৌ হেৰি হ'লে আকৌ দিগদাৰ হ'ব বাৰিষা কাল আহিলে আকৌ দিগদাৰ হ'ব ইয়াত এইটো এটা স্পীড ব্ৰেকাৰ এইটো এটা স্পীড ব্ৰেকাৰ ইয়াত স্পীড ব্ৰেকাৰ আছে লগতে এইডোখৰত ৰাস্তাও বেয়া অৰ্থাৎ মানে স্পীড ব্ৰেকাৰকেইটা দিয়া কোনো ধৰণৰ মানে তাত মূল্য নাই মানে অৰ্থহীন সেইকেইটা কাৰণ ৰাস্তাটোৱে বেয়া গাড়ী স্পীডত নাযায় গতিকে সেইকেইটা দিয়া নিদিয়া একেটাই কথা হয় ন স্পীড ব্ৰেকাৰকেইটা দিয়া এটা উদ্দেশ্য হৈছে তাত হেৰিখন আছে ন স্কুল এখন আছে অংগনবাড়ী এখন আছে এই যিডোখৰত আপোনালোকে দেখিছে এই যিডোখৰ এলেকা এই মানে ৰাস্তা এইডোখৰ যেতিয়া বাৰিষা হয় ন বাৰিষা মানে এইডোখৰ পানী হৈ যায় মানে বুৰি যায় মানে ৰাস্তাটো এইডোখৰতো পুল এটা দিয়া ব্যৱস্থা কৰিব লাগে বিভাগীয় কৰ্তৃপক্ষই তথাপিও আপোনালোকৰ ইমান মৰম চেনেহ আশীৰ্বাদৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আৰু এইডোখৰতে মই আপোনালোকক মই এটা ব্ৰেণ্ডৰ কথা আপোনালোকক ক'ব বিচাৰিম ব্ৰেণ্ড মানে সেইটো মোৰেই ব্ৰেণ্ড হয় মানে মই মোৰ নিজৰ ব্ৰেণ্ডক নিজে স্পনচাৰ কৰাৰ নিচিনা হৈছে আৰু আমি এটা এপ বনাইছোঁ তথা আমি এটা ৱেবছাইট বনাইছোঁ যিটো ৱেবছাইটত আপোনালোকে ক্লাছ 1ৰ পৰা হায়াৰ ছেকেণ্ডেৰীৰ ছেকেণ্ড ইয়েৰলৈকে অৰ্থাৎ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈকে গোটেইখিনি বিষয়ৰ পেইড কোৰ্চ পাব যিধৰণে আপোনালোকে আন একাডেমি নতুবা বাইজুছ যিবিলাক প্লেটফৰ্ম সেই প্লেটফৰ্মবিলাকত পায় ঠিক তেনেকুৱা ধৰণে আমাৰ প্লেটফৰ্মতো আপোনালোকে পাব গতিকে আপোনালোকে যদি ঘৰতে থাকি পিনে টিউশ্যন নকৰাকৈ যদি ইণ্টাৰনেটৰ সহায়ত পঢ়িবলৈ বিচাৰিছে তেনেহ'লে আমাৰ পেইড কোৰ্চবিলাক এক্সেছ কৰিব পাৰে আপোনালোকে আৰু তাৰ দামটো একদম কম একদম সুলভ মূল্যত আপোনালোকক আমি প্ৰদান কৰিছোঁ আৰু পইচাও নল'লোঁ হয় পইচা মানে আমি যিখিনি কাম কৰি আছোঁ তাত মানে টেকনিকেল দিশটোত বহুতখিনি মানে পইচা খৰচ হৈছে গতিকে সেইটো কাৰণে আমি পইচা চাৰ্জ কৰিছোঁ আৰু আপোনালোকৰ হয়তো বহু সংখ্যকে জানে যে মোৰ আৰু এটা ইউটিউব চেনেল আছে যিটো ইউটিউব চেনেলত নেকি বৰ্তমান 2,53,000 ছাবস্ক্ৰাইবাৰ্ছ আছে মানে গোটেইকেইটা চেনেল মেলাই মোৰ যিমানটা এডুকেশ্যন চেনেল আছে এটা চেনেলত 2 লাখ আছে বাকীকেইটাত বাৰু 50,000-20,000কৈ আছে সেনেকৈ আছে তাততো মই আজিলৈকে কোনো এজন ষ্টুডেণ্টৰ পৰা এটকা পইচা চাৰ্জ কৰা নাই এটকা পইচা মই বিচৰা নাই কিয় বিচৰা নাই কিয়নো মই জানো শিক্ষাৰ মূল্য কিমান সেই উদ্দেশ্যে মানে মই কাৰোৰ পৰা এটকা পইচা বিচৰাও নাই আৰু মই আপোনালোকক প্ৰমিছ কৰিছিলোঁ যে মই কাহানিও শিক্ষাৰ নামত মই আপোনালোকৰ পৰা এটকা পইচা নিবিচাৰোঁ গতিকে সেইটো কাৰণে মই মোৰ সেই ইউটিউব চেনেলত কাৰো পৰা এটকা পইচা নিবিচৰাকৈ মই আপোনালোকক পঢ়াই আছোঁ আৰু পঢ়াই থাকিম কিন্তু মানে কিছুমানে মানে বেছি ভাল ধৰণে পঢ়িব বিচাৰে যে আৰু যিহেতু বৰ্তমান টেকন'লজিৰ যুগ গতিকে ইণ্টাৰনেট তথা অকণমান মানুহবিলাকে ডিজিটেল হৈ পিনে পঢ়িব বিচাৰে সেইটো উদ্দেশ্যে মানে আমি এইটো বস্তু লঞ্চ কৰিছোঁ আলোচনা এডুকেশ্যন আলোচনা একাডেমি যি মন যায় তেনেকৈ ক'ব পাৰে আপোনালোকে গতিকে আই থিংক আশা কৰোঁ আপোনালোকে আমাৰ এই ছাৰ্ভিচটোৰ পৰা উপকৃত হ'ব আৰু ৰিচেণ্টলি আমি ক্লাছ 10ৰ গোটেইখিনি কোৰ্চ লঞ্চ কৰিছোঁ আৰু আজি হৈছে আপোনাৰ আজি তাৰিখটো চাই ল'ব পাৰে আজি হৈছে 22 তাৰিখ 11 মাহ 2022 চন আৰু আজি আমি ক্লাছ 6ৰ ইংৰাজী কোৰ্চটো কেৱল মাত্ৰ 399 ৰুপিছত আমি লঞ্চ কৰিছোঁ অৰ্থাৎ ক্লাছ 6ত পঢ়ি থকা এজন ষ্টুডেণ্টে আমাৰ সেই কোৰ্চটো কেৱল মাত্ৰ 399 টকা ইনক্লুডিং GST গুডছ এণ্ড ছাৰ্ভিচ টেক্স আপোনালোকে নিশ্চয় জানে আমি যিকোনো প্ৰডাক্ট বিক্ৰী কৰিব হ'লে ইণ্টাৰনেট মাধ্যমত হওক লাগে নতুবা ফিজিকেল মাধ্যমত হওক লাগে মানে তাত আমি মানে GST দিব লাগে 18% 18% বস্তুটোৰ দাম যিমান তাৰ 18% GST দিব লাগে গতিকে আপোনালোকে 399 ৰুপিছত ইনক্লুডিং GST আপোনালোকে ক্লাছ 6ৰ ইংৰাজীৰ গোটেই কোৰ্চটো ইয়ানি কি ইংৰাজীৰ A to Z লেচনৰ এক্সপ্লেনেশ্যন তাৰ কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন প্ৰশ্ন উত্তৰবিলাক কেনেকৈ কৰিবা এভৰিথিং আপোনালোকে তাত পাব কেৱল মাত্ৰ 400 টকা 399 টকাত গতিকে আশা কৰোঁ ইয়াৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু সেই কোৰ্চটো যদি আপোনালোকে এবাৰ পাৰ্চেছ কৰে তেনেহ'লে আপোনালোকে লাইফ টাইম সেইটো এক্সেছ কৰিব পাৰিব যে আজি আপোনালোকে বস্তুটো পে'মেণ্ট কৰিলে লাইক এতিয়া নেটফ্লিক্স নতুবা এমেজন প্ৰাইমত যিধৰণে হয় আৰু আজি পে'মেণ্ট কৰিলে তাৰপিছত নাই বোলে এবছৰ পিছত আকৌ বোলে নাইকিয়া হৈ গ'ল যদিবা এমাহৰ পিছত নাইকিয়া হৈ গ'ল তেনেকুৱা নহয় মানে বস্তুটো লাইফ টাইম এক্সেছ পাব আপোনালোকে গতিকে আপোনালোকে যদি আগ্ৰহী হয় এনেকুৱা ধৰণৰ কথাবিলাকৰ ওপৰত তেনেহ'লে চেকআপ কৰিব পাৰে মই আপোনালোকক যদি ইউটিউবত চাই আছে ডেছক্ৰিপশ্যনত এটা লিংক দি দিম যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটোত আপোনালোকে এটা লিংক পাব সেই লিংকটোত গৈ ক্লিক কৰিলেই হ'ব আপোনালোকে সকলোবিলাক এক্সেছ কৰিব পাৰিব
চ' থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমান ডোখৰলৈকে চোৱাৰ কাৰণে বৰ্তমান আহি মই পালোঁহি আমাৰ ঘৰৰ ওচৰতে ইয়াত মানে মই অকণমান কেৰম বোৰ্ড আৰু কেৰম বোৰ্ড অকণমান খেলি পিনে মই যাম ঘৰলৈ চ' থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে যদি ভাল পালে এটা লাইক কৰিব যদি বেয়াও পালে তেতিয়াও জনাব যে কোনটো পাৰ্ট বেয়া লাগিলে আৰু সেইটো মই শুধৰাবলৈ চেষ্টা কৰিম চ' থেংক ইউ বাই বাই